ভিউৱাৰ্ছ নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালেই আছে আজি হৈছে জানুৱাৰী 2 তাৰিখ আৰু আজি আমি আকৌ নতুনকৈ পিকনিক খাব লৈছোঁ ইয়া চৌকা জুই জ্বলিলে আৰু এইফালে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত পাচলি কাটিছে আদা নহৰু গুচাইছে আৰু আপোনালোকলৈ নতুন বৰ্ষৰ বহু বহু শুভকামনা জ্ঞাপন কৰিছোঁ ইয়া আমাৰ জুনদাও আহি উপস্থিত আহি আৰু ৰৈ থাকিবলৈ নাই কাম বহুত পৰি আছিলে পাচলি ইত্যাদি বহুত কাটিবলৈ আছিলে সেই সকলোৱে মিলি কটাখিনি কৰি লৈছোঁ এইফালে ইয়াত ফেক্টৰী পৰিচালক মহোদয় আৰু সহকাৰী পৰিচালকক এখন গামোচাৰে সম্বোধন জনোৱা হ'ল তাৰপিছত সকলোকে চাহৰ যোগান ধৰা হ'ল চাহৰ খোৱাত এইফালে ৰাধনীয়ে নিজৰ কাম আৰম্ভ কৰি দিলে ভাত ইফালে ইভাগ মাংস নমাই পেলাই ইয়াত এতিয়া ছাগলী মাংস বনাবলৈ ৰেডি কৰা হৈছে সকলোৱে ইমান ফূৰ্তি কৰিছে যেতিয়া আমাৰ ই মইনাটোৱেনো কেলে ৰৈ থাকে ন এই হেৰি গানবিলাক আহি থাকিলে মানে কপিৰাইট হৈ যায় অকণমান যদি চিনাকি হ'ব মই দি দিছোঁ কগৈ আৰু এইফালে ৰান্ধনি চাওক এইডাল লাঠি কি বুলি কয় জানো পায় ভাত উখনীয়া মাৰিডালত এইডাল লৈ আৰু দেখিছে নহয় পূৰা নাচিবলৈ আৰম্ভ সকলোৱে মানে বহুতেই মানে ফূৰ্তি কৰিলোঁ আজি জানুৱাৰী 22 চনৰ 2022 চনৰ এই দ্বিতীয় দিনটোত ফুল এনজয় সকলোৰে হৈ গ'ল খাচী ছাগলী ইয়াতে বনিব 12 কেজি এইফালে আছে দেখাই দিয়ক 12 কেজি এইফালে মিক্স পাচলিৰ কাৰণে এইবিলাক পাচলিখিনি যিখিনি কটা হৈছিলে সেইখিনি ধুই আছে আমাৰ বাইদেৱে আৰু এগৰাকী হেল্পাৰ কৰি আছে देखिए ये लड़का ये छोटा लड़का ना ये ना बहुत खेलने की ना बहुत उस्तादी मारती है पर खेल नहीं पाती है সকলো কামে ব্যস্ত হৈ আছিল আৰু মই ভিডিঅ' কৰি ঘূৰি ফুৰিছিলোঁ কিন্তু দেখিলোঁ ইহঁতে ইয়াত বেডমিণ্টন খেলি আছে বোলো ময়ো অকণ খেলি লওঁ ইফালে মাংস প্ৰায় ৰেডি হৈ গৈছে আৰু এয়া ৰান্ধনীয়ে মানে নাচিহে মাংস বনাইছে কি হ'ব আৰু পিছত খাওঁতেহে গম পোৱা যাব ইফালে ভাত হৈ গ'ল সকলোৱে তাৰমানে মিলি পূৰা এনজয় কৰিলে আৰু মোৰো নাচিব মন গৈছিলে যদিও তাৰমানে ভিডিঅ' কৰিবলৈ থাকি যাব যে সেইকাৰণে নচা নহ'ল আৰু পিছত নাচিলোঁ যদিও তাৰমানে ভিডিঅ' কৰা নহ'ল সেইখিনি এইফালে ডাঙৰে নাচি আছে আৰু এইফালে আমাৰ পোৱালিকেইটা বাচ্চা পাৰ্টি ফুল এনজয় ইহঁতৰো
আৰু এইফালে গেছত বনি আছে পনীৰ আৰু ইফালে জুইত মাংস ভাত তেনেকৈ সেইফালে আৰু মিক্স ভাজিকণ জুইত বনোৱা হ'ল আৰু গেছত বনোৱা হ'ল দাইল আৰু পনীৰ চব্জিকণ আৰু আমাৰ এই পোৱালি দেখিছেনে অনবৰতে সি অকণ নাচি আছে আৰু আৰু এইফালে ল'ৰা ছোৱালীখিনিক মিউজিক চেয়াৰ খেলাইছিলোঁ খেল ধেমালি কৰাৰ পিছত বাচ্ছা পাৰ্টিক খানা দি দিয়া হ'ল আৰু পিছত এয়া আমাৰ ডাঙৰখিনি মানে আধা ভাগে খায়ে গ'ল খাই যোৱা একেবাৰে আমাৰ লাষ্টতহে এতিয়া আমি ৰান্ধনি ভাগে খোৱা ভাগতহে এতিয়া ভিডিঅ' কৰিব পাৰিছোঁ এইফালে পনীৰ চব্জি এইফালে মাংস আৰু ভাত তাৰপিছত আছিলে মিক্স চব্জিকণ আৰু চালাড আছিলে তাৰপাছত আছিলে বেঙেনা পোৰা সকলোকে দি মেলি এতিয়া ময়ো খাবলৈ বহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে এনেকৈ মানে খাই আৰু ভিডিঅ'টো সামৰি মাৰিছোঁ যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পুনৰবাৰ সকলোকে নৱবৰ্ষৰ বহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ